হাতত পালো কেনেকুৱা বিহু বজাৰ চলি আছে ন কি লোৱা হ'ল এতিয়া বৰবেঙেনা লৈছোঁ আৰু তিয়ঁহ লৈছোঁ এইবিলাক কেনেকুৱা বেছি কৈছে নি বহুত বেছি বেঙেনা পিছে 20 টকা লগাইছে বৰ বেঙেনা 30 টকা 30 টকা লগাইছে নি 20 টকা 20 টকা 20 টকা লগাইছে 20 টকা পিছ 20 টকা বিহু নাচি আহিলা ক'ত নাচি লাগে কৰ্মশালা নমস্কাৰ মই হেমন্ত আপোনাক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মাজত মাথোঁ আৰু কেইটামান ঘণ্টা বাকী তাৰ পাছতে কালিলৈ পুৱাতে গৰুক গা ধুৱাব কালিলৈ গৰু বিহু এই মুহূৰ্তত মই আছোঁ বৰপথাৰত খুব সুন্দৰ এটা পৰিৱেশ ৰাইজ ওলাই আহিছে তেওঁলোকৰ প্ৰয়োজনীয় বয় বস্তুসমূহ ক্ৰয় কৰিছে সকলোতে পাচলি দোকানতে হওক কাপোৰ দোকানতে হওক সকলোতে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে মই এই মুহূৰ্তত আমাৰ বৰপথাৰৰ যি পৰিৱেশ সেয়া মই এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ কি ল'লে মই কিবা ৰুইছোঁ অকণমান কি ল'লে একো ৰোৱা নাই এতিয়ালৈকে অঁ আছোঁ আপোনাৰ ভাল ন হাতত পালো কেনেকুৱা বিহু বজাৰ চলি আছে ন কি লোৱা হ'ল এতিয়া বৰবেঙেনা লৈছোঁ আৰু তিয়ঁহ লৈছোঁ থেকেৰা লৈছোঁ হয় কালিলৈ যিহেতুকে বিহু নহয় জানো হয় দামবিলাক কেনেকুৱা বেছি কৈছে নি বহুত বেছি বেঙেনা পিছে 20 টকা লগাইছে বৰ বেঙেনা 30 টকা 30 টকা লগাইছে নি 20 টকা 20 টকা 20 টকা লগাইছে 20 টকা পিছ 20 টকা মানে বিহু বুলি দাম হৈছে আৰু ন আজি বিহু বুলি হয় ঠিক আছে বজাৰ কৰক শুভেচ্ছা জনালোঁ বিহুৰ থেংক ইউ বিহু বজাৰ কৰিলে বিহু বজাৰ কি কৰিলে এই ৰঙালাও আগ ল'লোঁ জিকা ল'লোঁ আৰু মৰিচা শাক ল'লোঁ কল ল'লোঁ হয় আৰু বজাৰ কৰিবলৈ আছেনে নে শেষ হ'ল আৰু আছে আৰু কি কিনিব আৰু দৈ ল'ম মুড়ি ল'ম চিৰা ল'ম গুৰ ল'ম হয় ঠিক আছে বিহুৰ শুভেচ্ছা জনালোঁ অঁ ভাল দেই। ভাল ক'ৰ পৰা আহিলা কৰ্মশালা আছিলে নি আজি কৰ্মশালা আছিলে নি বিহুত নাছিলা কাইলৈ আকৌ বিহু নহয় কাইলৈ নাচিবা নাই চোতাল বিহু নাচিবা এখন কৰ্মশালা এখন চাৰ্টিফিকেট দিলে ন বাৰু ঠিক আছে শুভেচ্ছা জনালোঁ দেই বিহুৰ বিহুৰ শুভেচ্ছা জনালোঁ বজাৰ কৰি আছা ধন্যবাদ এয়া তাকে বজাৰ কৰিবলৈ ওলাই আহিলোঁ বিহু বুলি হয় যিহেতুকে কাইলৈ গৰু বিহু নহয় জানো হয় পৰিকল্পনা কি তুমিতো ঢোল বজোৱা বিহু এইবাৰ য'তে ত'তে লৈ যাবহে পৰা নাই খালি ওলাই যাব পৰা নাই আছোঁ সঁচা ন হয় এনেকৈ আৰু হয় ঠিক আছে শুভেচ্ছা জনালোঁ দেই ধন্যবাদ কি বজাৰ কৰিলে এয়া মুড়ি চিৰা তাৰপিছত আকৌ মাছ ল'লোঁ বিলাহী ন বজাৰ মানে ফুলে হ'ল আৰু তিয়ঁহ ঠিক আছে বিহুৰ শুভেচ্ছা জনালোঁ এইবিলাক হ'ল বৰপথাৰস্থিত কাপোৰ দোকান মই আপোনালোকক দেখুৱাইছোঁ গ্ৰাহকৰ এই মুহূৰ্ততো ভিৰ দেখিবলৈ পোৱা গৈছে মই আপোনালোকক অকণমান আঁতৰৰ পৰাই দেখুৱাইছোঁ ভিডিঅ'টো দীঘলীয়া নকৰি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকক ভাল লাগিল আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বাই